নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্যটা ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যি অৰুণোদয় 2.0 আবেদন কৰিছিলে তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ আৰু তাত মই কৈছিলোঁ যে যিসকল লোকে নতুনকৈ আবেদন কৰিছে অৰুণোদয় 2.0 আৰু তেওঁলোকে 10 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকৰ একাউণ্টত পইচা সোমাব। কিন্তু এতিয়া বহুত ধৰণৰ এনেকুৱা নিউজ আহিছে যে 10 ছেপ্টেম্বৰ তাৰিখে যিসকল লোকে আবেদন কৰিছিল অৰুণোদয় 2.0 তেওঁলোকসকলে 10 ছেপ্টেম্বৰ তাৰিখে পইচাটো নাপাব। সেই পইচাটো পাব আপোনাৰ 2 অক্টোবৰ তাৰিখে, কিয়নো 2 অক্টোবৰ তাৰিখে বাৰ্ষিক দিৱস উদযাপন কৰিব, তেতিয়া দিব বুলি কোৱা হৈছে। কিন্তু এই বাতৰিটো কিমান শুদ্ধ এতিয়ালৈকে কনফাৰ্ম নহয়, তথাপিও বহুত এটা চ'ৰ্চৰ পৰা মই গম পাইছোঁ যে 2 অক্টোবৰ তাৰিখে দিব। গতিকে মই কথাটো আপোনালোকক জনাই থ'লোঁ, কিজানি আপোনালোকে আশা কৰি থাকিব 10 ছেপ্টেম্বৰ তাৰিখে দিব বুলি। আৰু যদি দিয়ে তেন্তেতো ভালেই কথা, আৰু যদি কেনেবাকৈ 10 ছেপ্টেম্বৰ তাৰিখে পইচাটো নোসোমায় তেন্তে আপোনালোকে চিন্তা নকৰিব, কিয়নো 10 ছেপ্টেম্বৰ তাৰিখে দেওবাৰ পৰি গৈছে, ছানডে। গতিকে সেই দেওবাৰটো আপোনাৰ একাউণ্টত পইচা সোমোৱাটো দিগদাৰ হয়, গতিকে বেংক বন্ধ থাকে। গতিকে 10 ছেপ্টেম্বৰ তাৰিখে হয়তো নিদিব পাৰে, তেতিয়া আপুনি চিন্তা নকৰিব। আৰু যদি নিদিয়ে তেন্তে আপোনাৰ ডাইৰেক্ট 2 অক্টোবৰ তাৰিখে সেই পইচাটো পাব। গতিকে যদি দিয়ে আপোনালোকৰ কাৰণে খুবেই ভাল কথা, আৰু যদি কেনেবাকৈ নিদিয়ে 10 ছেপ্টেম্বৰ তাৰিখে তেন্তে চিন্তা নকৰিব, সেইটো পইচা 2 অক্টোবৰ তাৰিখে দিব বুলি এনেকৈ মই শুনিছোঁ। এতিয়া কথা হ'ল অৰুণোদয় যিসকল মোক বহুতে কমেণ্ট কৰিছিলে যে যিসকল লোকে কৰিব নোৱাৰিলে এইবাৰ নতুনকৈ অৰুণোদয় 2.0 আবেদন কৰিব নোৱাৰিলে সেইসকল লোকে কেতিয়া কৰিব পাৰিব। যিসকল এতিয়া নতুনকৈ আবেদন যে কৰিলে 7 লাখ মহিলাসকলে, এই আবেদনকাৰীসকলে মানে পইচাটো পাব বুলি কোৱা হৈছে। আৰু যিসকল থাকি গ'ল সেইসকল অহা বছৰকৈ কৰিব পাৰিব, অহা বছৰ আকৌ এইটো প্ৰক্ৰিয়া হ'ব, তেতিয়া আপোনালোকে আকৌ এইটো আবেদন কৰিব পাৰিব। এতিয়া যে মই আগতেও ভিডিঅ'টো কৈছোঁ যে সকলো মহিলাই এই অৰুণোদয় 2.0 পইচাটো নাপায়, কিয়নো যিখন ঘৰত যদি কোনোবা এজন চৰকাৰী চাকৰি কৰা লোক থাকে বা গাড়ী মটৰ এনেকৈ ভাল ঘৰ এনেকৈ থাকে, তেনেহ'লে সেই মহিলাসকলে এইটো আবেদন কৰিলেও পইচা নাপায়। এই আঁচনিখন কেৱল বনাইছে সেইসকল মহিলাসকলৰ বাবে যিসকলৰ হয়তো তেওঁলোকৰ ঘৰত কোনো চাকৰিয়াল নাই, গাড়ী মটৰ নাই, মানে দৰিদ্ৰ সীমাৰেখাত আছে। গতিকে তেনে মহিলাসকলেহে এই পইচাটো মানে এই আবেদন কৰিব পাৰিব। গতিকে সেইটো কথা। আৰু এটা শুনিছোঁ, যিহেতু অৰুণোদয় 2.0 যিটো পইচাটো আছিলে 1250 টকা কৈছিলে, কিন্তু এতিয়া শুনিছোঁ 1400 টকাকৈ দিব বুলি। এতিয়া এই কথাটো কিমান দূৰ সত্য হয় মই ভালকৈ নাজানো। এতিয়া যেতিয়া আপোনালোকৰ 10 ছেপ্টেম্বৰ তাৰিখে যদি পইচাটো সোমায়, কিমান সোমায় গম পাব, আৰু সেইদিনাকে দিয়ে নিদিয়ে সেইটো আমি গম পাই যাম। আৰু যদি কেনেবাকৈ নিদিয়ে তেনে 2 অক্টোবৰ তাৰিখলৈ ৰখিব লাগিব, আৰু সেইদিনাই গম পাম যে আপোনাৰ 1250 টকা সোমাব নে 1400 টকা সোমাব। এই সকলোবোৰ এতিয়া 10 ছেপ্টেম্বৰ নহ'লে 2 অক্টোবৰ তাৰিখে আমি ৰখি যাব লাগিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, মই ভাবিলোঁ আপোনালোকৰ আগত জনাই দিওঁ, কাৰণ মই আগতে এটা ভিডিঅ' বনাইছিলোঁ য'ত কৈছিলোঁ কি 10 ছেপ্টেম্বৰ তাৰিখে পইচাটো সোমাব। গতিকে যিহেতু এতিয়া বাতৰি এনেকৈ খুব আহিছে 2 অক্টোবৰ